কাৰ্বি ছাত্ৰ সন্থাৰ আহ্বানত আজিৰে পৰা অনিৰ্দিষ্ট হামৰেন বন্ধ পিছ মুহূৰ্তত পুনৰ প্ৰত্যাহাৰ পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ বিৰাট সাফল্য বন কৰ্মীৰ দ্বাৰা জব্দ চোৰাং কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাক কাৰ্বি আংলং চেম্বাৰ্ছ অফ কমাৰ্চৰ শান্তি সমদলত মিডিয়াৰ আগত প্ৰদান কৰা বক্তব্যৰ সন্দৰ্ভত সংবাদমেল নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্জয় তাতেৰানপিয়ে আগবাঢ়িছো প্ৰথমটো খবৰলে কাৰ্বি ছাত্ৰ সন্থাৰ আহ্বানত আজি পুৱাৰে পৰা আৰম্ভ হয় অনিৰ্দিষ্ট হামৰেন চহৰ বন্ধ হামৰেনৰ আমবিনং এলেকাত সামগ্ৰী ঘৰে ঘৰে বিক্ৰী কৰি ঘূৰি ফুৰা মুছলিম সম্প্ৰদায়ৰ লোক এজনে কম বয়সীয়া এগৰাকী যুৱতীক বলাৎকাৰৰ প্ৰয়াস কৰাৰ ঘটনা ওচৰ চুবুৰীয়া একাংশ লোকে প্ৰত্যক্ষ কৰে আৰু লগে লগে ধৃত লোকজনক স্থানীয় লোকে ধৰি মাৰধৰ কৰি হামৰেন থানাত সমজাই দিয়ে কিন্তু থানাৰ আৰক্ষীয়ে দুখী লোকজনক উচিত বিচাৰ কৰাৰ পৰিৱৰ্তে হামৰেনৰ যুৱকসকলক এটাৰ পিছত এটা ধৰি থানালৈ লৈহে যায় এই কাৰ্য অব্যাহত থকাত প্ৰতিবাদ জনাই কাৰ্বি ছাত্ৰ সন্থাই গ্ৰহণ কৰে অনিৰ্দিষ্টকালীন হামৰেন বন্ধ কাৰ্যসূচী আনহাতে হামৰেন চহৰৰ অনিৰ্দিষ্টকালীন এই বন্ধ কাৰ্যসূচী বিয়লি পুনৰ প্ৰত্যাহাৰ কৰে ছাত্ৰ সন্থাই পশ্চিম কাৰ্বি আংলং আৰক্ষী অধীক্ষক ডক্টৰ ইনামুল হক মেঘনুৱে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বসকলক লগ ধৰি সকলোৰে আগত 19 নৱেম্বৰৰ দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ সময়ত আৰক্ষীয়ে উক্ত স্থানত উপস্থিত হৈ সুৰক্ষা দিব নোৱাৰাৰ কথা দুখেৰে প্ৰকাশ কৰাৰ লগতে সেই ঘটনাক কেন্দ্ৰ কৰি যুৱকসকলক ধৰি থানালৈ অনা কাৰ্য বন্ধ কৰা হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়ে তাৰ পিছতেই বিয়লি 5 বজাৰ পৰা কাৰ্বি ছাত্ৰ সন্থাই ইতিমধ্যে পালিত অনিৰ্দিষ্ট হামৰেন বন্ধ খুলি দিয়ে সন্ধিয়া 5 বজাৰ পৰা বজাৰৰ সকলো দোকান পোহাৰ স্বাভাৱিকভাৱে খুলি দিয়ে পশ্চিম কাৰ্বি আংলঙৰ খেৰণী বন বিভাগৰ বিৰাট সাফল্য বন কৰ্মীয়ে জব্দ কৰিলে চোৰাং কাঠৰ কুণ্ডা ভৰ্তি ট্ৰাকখন মেঘালয় পথেৰে মেঘালয়লৈ নি আছিল গাড়ীৰ শব্দ শুনি পেট্ৰলিং ডিউটিত থকা বন কৰ্মীৰ দলে বাটতে আগচি ধৰিবলৈ সক্ষম হয় কাঠ ভৰ্তি ট্ৰাক পশ্চিম কাৰ্বি আংলঙৰ খেৰণী ফৰেষ্ট ৰেঞ্জ অন্তৰ্গত বনাঞ্চল মাজেৰে পেট্ৰলিং কৰ্তব্যত থকা বন কৰ্মীৰ দলে 22 নৱেম্বৰত অৰ্জন কৰে এক বিৰাট সাফল্য অসম মেঘালয়ৰ সীমান্তৱৰ্তী এলেকাত অভিযান চলাই থকা সময়তে বন কৰ্মীৰ দলে বনাঞ্চলৰ পৰা মেঘালয় পথেৰে গাড়ী আহি থকা শব্দ শুনি সেইফালে ততাতৈয়াকৈ অনুসন্ধানৰ বাবে যোৱাৰ পথতে কুণ্ডা কাঠ ভৰ্তি ট্ৰাকখন বাটতে আটক কৰিবলৈ সক্ষম হয় 12টা বজাৰ পৰা আমি মানে পেট্ৰলিং মানে গৈছিলোঁ মানে এই মুকলৈকে এতিয়া মানে তাত আমি এম্বুছ কৰিছোঁ ৰাতি কমচে কম 3টামান হৈছে আৰু তাতে পিছত তাৰ পৰা আমি গাড়ী কিবা শব্দ শুনি পেলাই এতিয়া আমি গৈছিলোঁ ৰংখেলান ছাইডত পিছত তাতে আমি ৰাস্তাতে লগ পাইছিলোঁ মানুহটো নাই ধৰিব পৰা নাই মানুহ চব পলাই গ'ল কুণ্ডাটো এইটো মেঘালয় ছাইডত লৈ গৈছিলে পশ্চিম কাৰ্বি আংলং বনাঞ্চলৰ পৰা অবৈধভাৱে কটা মূল্যৱান কাঠৰ কুণ্ডা মেঘালয়ৰ ML04 68856 নম্বৰৰ ট্ৰাক যোগে বুজাই কৰি আনি থকা পথত আটক কৰিবলৈ সক্ষম হয় যোৱা 21 নৱেম্বৰত শান্তিৰ সমদলত কিছু নীতি বিৰোধী বক্তব্য প্ৰদানেৰে অশান্তিমূলক পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা প্ৰকাশ কৰি কাৰ্বি আংলং চেম্বাৰ্ছ অফ কমাৰ্চে 22 নৱেম্বৰৰ দিনা নিজা কাৰ্যালয়ত বিয়লি 3:30 বজাত এক সংবাদমেল অনুষ্ঠিত কৰে KSAকে ধৰি কেইবাটাও সামাজিক সংগঠনে এনে বক্তব্য প্ৰদানক উভতি ধৰি এই সন্দৰ্ভত স্পষ্ট মতামত পুনৰ আগবঢ়াবলৈ দাবী জনায় আৰু বক্তব্য সন্দৰ্ভত স্পষ্ট কৰিবলৈকো কাৰ্বি আংলং কমাৰ্চ অফ চেম্বাৰ্ছৰ অধ্যক্ষ আগষ্টিন ক্ৰামছাই দিয়ে এই সংবাদমেলত অধ্যক্ষ ক্ৰামছাই এই কাৰ্যৰে ছাত্ৰ সংগঠন আৰু আন সামাজিক সংগঠনৰ মাজত ভুল বুজাবুজি হোৱাটো বিচৰা নাই বুলি স্পষ্ট কৰে আৰু কাৰ্বি ছাত্ৰ সন্থাৰ কথা মতে শান্তি সমদলৰ সময়ত মিডিয়াৰ আগত বক্তব্য প্ৰদান কৰা বাবুল আহমেদ নামৰ সদস্যক মাতি আনি পুনৰ এই ক্ষেত্ৰত স্পষ্ট কৰিবলৈ কয়
Kejong trip. Nasional banget ini kita kejong. Nasional itu social organization, lapan campur commerce kacing wajib. Nilipini. 21 orang ni junto, kani dia pun also kani di Cehang, misalnya di Radang no, mana social organization no mana dia tu kami masih, di office no di Jawa ni. Anu main itu ni. বাবুল আহমেদে সাংবাদিকসকলৰ আগত কয় যে ছাত্ৰ সংগঠন বা সামাজিক সংগঠনসমূহক সন্মান তেওঁ কৰে। আৰু মানে কোনো সংগঠনৰ নাম মানে নকওঁ আৰু সংগঠনবিলাকক আমি সন্মান কৰোঁ, আমি চবকে সন্মান কৰোঁ, কিন্তু মানে কিছুমান ধৰক ফাল্টু মানে ল'ৰাবিলাক আহে, কিন্তু মানে আমাৰ মদ খোৱা গুটি খোৱা এইবিলাক ল'ৰা সেইবিলাক মানে আমাক ডিষ্টাৰ্ব কৰে, মানে দোকানৰ পৰা এইটো বস্তু লৈ যায়, পইচা নিদিয়ে, পাছত কিবা কিবি উল্টা পুল্টা কৰি আকৌ ডিমাণ্ড কৰে, এইবিলাক নিদিলে মানে উৎপাত কৰে, এই বুলি মানে কিমানটো কৈছোঁ মানে কোনো আমি সংগঠনক পোৱা নাই, কোনো সংগঠনক পোৱা নাই, সংগঠনবিলাকক আমি সন্মান কৰোঁ, কাৰণ আমি চবকে চিনি পাওঁ, সকলোৱে মিলিজুলি থাকিব বিচাৰে। কিন্তু একাংশ লোকসকলে হকে বিহকে বৰঙণি উঠোৱা কাৰ্যৰ কথাহে ইয়াত কোৱা হয় বুলি সাংবাদিকসকলৰ আগত সদৰি কৰে। উল্লেখ্য, অধ্যক্ষ ক্ৰামচাই ছাত্ৰ সংগঠনৰ দাবী মতে বাবুল আহমেদৰ ট্ৰেডিং লাইচেন্সৰ সন্দৰ্ভত তদন্ত কৰা হ'ব বুলি কয় অধ্যক্ষ ক্ৰামচাই। আনহাতে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে প্ৰাক্তন UPDSৰ কাৰ্যালয়ত বিয়লি 1 বজাত এক সংবাদমেল অনুষ্ঠিত কৰি কাৰ্বি আংলং চেম্বাৰ্ছ অফ কমাৰ্চৰ সদস্য এগৰাকীয়ে প্ৰেছ মিডিয়া আৰু বৈদ্যুতিক মিডিয়াৰ আগত কৰা বক্তব্যক ভুল বুলি আৰোপ কৰি এই সন্দৰ্ভত স্থিতি স্পষ্ট কৰাৰ দাবী তুলিছিল আৰু ছাত্ৰ নেতাগৰাকীৰ দাবীক সন্মান জনাই কাৰ্বি আংলং চেম্বাৰ্ছ অফ কমাৰ্চেও একেদিনাখনে বিয়লি 3:30 বজাত চেম্বাৰ্ছ অফ কমাৰ্চৰ নিজা কাৰ্যালয়ত সংবাদমেল পাতি বক্তব্য সন্দৰ্ভত স্থিতি স্পষ্ট কৰে। মংগল সিংৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাত কৃষি বিপ্লৱৰ সূচনা হ'বই নেকি? সমষ্টিয়ে জনপ্ৰতিনিধিসকলৰ দ্বাৰা খেতিয়ক ৰাইজৰ মাজত বস্তাই আলুৰ বীজ আৰু সৰিয়হৰ বীজ বিতৰণ কৰা দেখি সকলোৱে ভাবিবলৈ বাধ্য হৈছে এইদৰে। সামগ্ৰীৰ ঊৰ্ধ্বমুখী মূল্য প্ৰতিৰোধৰ বাবে অপাৰক মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে জিলাখনত পৰিৱৰ্তন অনাৰ নামত দুখীয়া গয়াক এইদৰে আভুৱা ভাৰিছে। আলু আৰু সৰিয়হৰ বীজ যেনিবা বিতৰণ কৰিলে ভালদৰে উৎপাদনৰ বাবে ৰাসায়নিক সাৰ কীটনাশক দৰৱ শস্য মাটিত নিদিলে জানো ভাল উৎপাদন হ'ব? কিনো বুলিও দুখীয়া খেতিয়কে কিনিব কেনেদৰে? হয়, দুখীয়া খেতিয়কৰ আৰ্থ সামাজিক দিশটো পৰিৱৰ্তনৰ কথা চিন্তা কৰি বিজেপি চৰকাৰে এইসমূহ সামগ্ৰী বিতৰণ কৰিছে, সকলোৱে ভাল পাইছে। কিন্তু বিলাও বুলি বস্তা ভৰ্তি আলু বা সৰিয়হৰ বীজ বিলালেই জানো যথেষ্ট? খেতিৰ প্ৰয়োজনীয় সাৰ কীটনাশক দৰৱ আদি লগতে বিলোৱা নাই কিয়? এই প্ৰশ্ন কেৱল আমাৰ নহয়, জিলাৰ বহু সচেতন ৰাইজৰ। আছেনে বিজেপি সাহসীয় দলৰ হাতত এই উত্তৰ? এয়া চাওক পৰিষদৰ সাহস নেতাসকললৈ, কি CEM, কি কাৰ্যবাহী সদস্য, কি সদস্য তথা জনপ্ৰতিনিধি এদিনৰ পিছে নিজ সমষ্টিত কিমান যে বস্তাই আলু বিতৰণ কৰিছে। এইবাৰৰ বিহাৰ আৰু পশ্চিম বংগৰ আলু ৰাজস্থানৰ মিঠাতেল আমদানি নকৰিলেও চলিব। আনহাতে বজাৰত পিঁয়াজ প্ৰতি কেজি হৈছে 50 টকা, আলু কেজিত 15 টকা, মিঠাতেল ব্ৰেণ্ড লৈ 200 টকালৈ আৰু চেনি কেজিত কেতিয়াবা চেঞ্চুৰী কোবালে। ৰাজ্যক কৰৰ হকা দি GST নীতি প্ৰয়োগ কৰা বিজেপি চৰকাৰে সকলো সামগ্ৰীতে GST লগাই দুখীয়াৰ মূৰত মাতমাৰ সোধাইছে। দুখীয়াৰ মূৰত নাৰিকল ভাঙি খোৱা পূৰ্বৰ কংগ্ৰেছৰে পৰম্পৰা অব্যাহত ৰখা বিজেপি চৰকাৰৰ পৰা ৰাইজে আৰু কি আশা কৰিব? পৰৱৰ্তী অংশলৈ যোৱাৰ আগতে লৈছো চমু বাণিজ্যিক বিৰতি।
মই তহঁতৰ ঘৰত বিনা পইচাত খাই আছোঁ যে গতিকে আজিৰ পৰা তহঁতে মোৰ কাৰণে চিন্তা কৰিব নালাগে নিজৰ খৰচৰ পইচা নিজেই উপাৰ্জন কৰিম হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি হাঁহি কান্দোনে ভৰা আমাৰে ঘৰখনি বথা বাই বাই আগুৱাই যাব জীৱন জুৰি বুকুত আছে অলেখ সপোন দেখো মই নিজান কিদৰে পুৰাও মোৰ এধানি সপোন আৰু কোনেও মোক বুজিবলৈ এতিয়ালৈ চেষ্টাই কৰা নাই জীৱন নৌকা জীৱন নৌকা জীৱন নৌকা জীৱন নৌকা Turkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limited পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Revealing Beauty Parlor offers you the latest discounts for this festive season. Starting from 1st of August to the 1st of December 2017. You will get permanent L'Oreal hair straightening and hair smoothing at Rs 2,500 to Rs 3,500 for any length. 10% of discount on every facial and L'Oreal hair spa. One beautiful package of L'Oreal hair spa, manicure and Sanesh normal facial only Rs 1,190. Girls, hurry up! The offer is limited. Rupsana Boro Revealing Beauty Parlor RH Complex near ITBI Bank. For more details, contact Rupsana Boro 9132858038 or 9957170867. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালে আগবাঢ়িছো পৰৱৰ্তী অংশলে ভাৰত চৰকাৰ আৰু বিদ্ৰোহী সংগঠন NSCN-IMৰ মাজত ইতিমধ্যে স্বাক্ষৰিত নগা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট ৰাজহুৱা কৰাৰ দাবী সমগ্ৰ অসমৰ বিভিন্ন জিলাত দল সংগঠনসমূহে প্ৰতিবাদমুখৰ হোৱাৰ সময়তে কাৰ্বি আংলঙতো কাৰ্বি ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে মিলি পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিলে
22 নৱেম্বৰত সেই একে দাবীতে ডিফু আঞ্চলিক ছাত্ৰ সন্থায়ো জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। ধৰ্মঘট কাৰ্যসূচীৰ অন্তত সন্থাই জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে। যে নাগালেণ্ড NSCM মুইবাল আপেঙ্গে সেন্ট্রাল গভর্নমেন্ট BJP সরকার তুম চেতক টাঙালো নাগালেণ্ড ফ্রেমওয়ার্ক পুলাসো আলো পিনি আর্নি আনসিলমে কাদোকাবে রাত পাংরি বুনত রাত তুফান পাচিনি দাগ দেরাং লাসি লাসোলো কুপিতম কেদনে তাপেন কুপিতম হdak ketok lone nitum chini pame melang lasi lalong le ko sidame pini arni tum Nagaland border lapen Assam border nitum thegram long lopote hadak naga tum sidme ahoy nang pet bom sidme pini arni an sidme Assam government punon central government tum latum thang hadak border long sidame kelang konjia pene akam sidame asai sidame kem kon pelang lasi nitum pini kedam tangar nian sin mitum chesong bom loing samjin me sidame pini arnian itum da karbi ang pen sil sidame satellite council nang kese ing pha tum chisik sedang bom lo puni tum arjunong la pini sidame pini buho sidame itum dak ghonta hini tum asuhin pen itum dak ing samjin pen ka chesong pa dupom la ken central sarkar la pen itum Assam sarkar sodak pen itum pinrem lo la penon kebang ji arni lang sidame aso agreement tong sikot pen kadok we rat fansime pachini dagi fansime itum kachuning padopolo lapen ke laso puthak dong sila tum thang sime keme ke klem pon thek thela pen ke pachini dak de pulo dang te kebang jilang arnian sime itum jesong ponji lapen ke lancho da kali itum imi thang long ri kerai komji khani tum ivi sidame mo kenang sot arni puni tum ivi sidame chipi sidum longle jet sidame itum bang khan itum thek thela pen imasi piuni নগা ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰা অসমৰ সামান্যতম ভূমিও নাগালেণ্ডত অন্তৰ্ভুক্তি নকৰা আৰু ইয়াৰ নিশ্চয়তা প্ৰদান কৰা অসম নাগালেণ্ড সীমান্তৰ ভূমি নগাৰ অবৈধ বেদখলৰ পৰা মুক্ত কৰা অসমবাসীৰ সুৰক্ষাৰ স্বাৰ্থত সীমান্তত অধিক সীমান্ত আৰক্ষী চকী স্থাপন কৰা আৰু বাটপথ উন্নয়ন আদি দাবীৰে ৰূপায়ণ কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। উল্লেখ্য সন্থাৰ এই দাবীসমূহৰ ওপৰত চৰকাৰে গুৰুত্ব নিদিলে অনাগত দিনবোৰত অধিক জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে ডিফু আঞ্চলিক ছাত্ৰ সন্থাই। বৃহত্তৰ নাগালেণ্ড ফ্ৰেমৱৰ্ক স্থিতি স্পষ্ট কৰাৰ দাবী জনাই ডিমা হাছাও জিলাৰ কেইবাঠাইত আজি শ জনতাই ৰাজপথত সমদল বাহিৰ কৰে। কেইবাটাও ডিমাচা জাতীয় সংগঠনৰ আহ্বানত ডিমা হাছাও জিলাৰ হাফলং মাইবং আৰু ডিউব্ৰাত ৰূপায়ণ কৰে নাগালেণ্ড ফ্ৰেমৱৰ্কৰ প্ৰতিবাদী কাৰ্যসূচী। ডিমা হাছাও জাতীয় সংগঠন ক্ৰমে সদৌ ডিমাচা ছাত্ৰ সংগঠন ডিমাচা ছাত্ৰ সন্থা ডিউব্ৰা অঞ্চলৰ গাঁওবুঢ়া সন্থা JNH, DGH আৰু বহুকেইখন NGOয়ে আহ্বান কৰে এই প্ৰতিবাদী কাৰ্যসূচী। প্ৰতিবাদীসকলে দিউংমুখ থানা অন্তৰ্গত হাফলং 3 আলিৰ পৰা সমদল বাহিৰ কৰি ব্লক বজাৰত অৱস্থিত দিউংব্ৰা মহকুমা পৰিত্যক্ত অৱস্থাত থকা মহকুমা ধিপতি কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন শ্লোগান দি আকাশ বতাহ কঁপাই তোলে। যে কোটা আছে ইটো কোটা জানি পেলাই মই ডিমা হাছাও যিমান নাগৰিক সিটিজেন এটা দুখ হৈছে যে আমাৰ পঞ্চাল নকৰি পেলাই সিহঁতে ভিতৰে গুপ্ত হিচাপে এইবিলাক ডিচিশ্যন লয়। তেনেহ'লে মই বোলে মনত এটা দুখ হৈছে আৰু সেইটো কোটাটো চৰকাৰক জনাবলৈ মই বৃহত্তৰ নাগালিমৰ চুক্তিৰ পৰা ডিমা হাছাওৰ নাম কৰ্তন কৰাৰ দাবী জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দিউংব্ৰা মহকুমা ধিপতিৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে মহকুমা ধিপতি কাৰ্যালয়ত উপস্থিত নথকাত দিউংব্ৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ হাততে প্ৰদান কৰিবলগীয়া হয়। কাৰ্বি আংলং জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ জনস্বাস্থ্য বিভাগ হামৰেৰ সংমণ্ডলৰ ৭৫ লাখ টকীয়া ৱাটাৰ ছাপ্লাই স্কিম সম্প্ৰতি ধোৱাচাঙত ৯ নং আমৰেম পৰিষদীয় সমষ্টিৰ অন্তৰ্গত আৰু হামৰেন চহৰৰ পৰা ২৪ কিলোমিটাৰ নিলগত বাদং তেৰণৰ গাঁৱত ২০০৮-২০০৯ বিত্তীয় বৰ্ষৰ পুঁজিৰে ৱাটাৰ ছাপ্লাই স্কিমৰ অধীনত নিৰ্মাণৰ কাৰ্যসূচী গ্ৰহণ কৰা হয়। যদিও বিভাগীয় চূড়ান্ত অৱহেলাৰ ফলশ্ৰুতিত স্থানীয় বৃহত্তৰ বাদং তেৰণ ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা আজি কুপতি বঞ্চিত হৈ ৰল।
কাৰ্বি আংলং কুয়াৰ হামৰেন শাখাৰ উদ্যোগত আঁচনিৰ কাম খৰতকীয়া ৰূপায়ণ কৰি খোৱা পানীৰ যোগান সুলভ কৰাৰ বাবে কেইবাবাৰ হামৰেন জিলা জনস্বাস্থ্য বিভাগৰ হামৰেন সংমণ্ডল গৈ আবেদন নিবেদন কৰা হয়। কুয়াৰ আবেদন নিবেদনৰ ভিত্তিত বিগত 2015 চনত পানী যোগান সুব্যৱস্থা কৰাৰ বাবে বৰিং পাইপ পুতা হ'ল, যদিও পানী যোগান পাইপ, ডেলিভাৰী পাইপ আদিৰ ব্যৱস্থা নকৰিলে। উল্লেখ্য, কুয়াৰ হামৰেন শাখাৰ ৰবিনসন হানছে নেতৃত্বত সংগঠনৰ বিষয়া সদস্যসকলে যোৱা 8 নৱেম্বৰৰ দিনা পৰিত্যক্ত পানী যোগান আঁচনি ক্ষেত্ৰত গৈ এক সৰজমিন তদন্তৰ অন্তত নেতৃত্বই বিভাগীয় কাৰ্যবাহী অভিযন্তা ভৰত গগৈ আৰু ছেকচনেল বিষয়া অনিল নাথ সহিত কুয়াই পুনৰ 21 নৱেম্বৰত সেই স্থান পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে হামৰেন জিলা সংমণ্ডল পানী যোগান আঁচনি অধন নিৰ্মিত কৰি উঠি বিভাগীয় অভিযন্তা তথা বিষয়াজনে কুয়াৰ আগত সদৰি কৰে যে স্কিমটো নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ বাবে ধাৰ্য কৰা 75 লাখ টকাৰ পৰা এতিয়া 60 লাখ আছে, যদিও পৰিৱৰ্তনকামী বিজেপি শাসকীয় দলৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰদীপ ৰংপিয়ে এইবাৰ বিভাগীয় কাৰ্যবাহী সদস্যগৰাকীৰ নেতৃত্বত আধৰুৱা কাম সম্পূৰ্ণ হৈ উঠিব বুলি সমগ্ৰ হামৰেনবাসীয়ে আশা কৰিছে, যদিও আহিবলগীয়া সময়তেহে লক্ষণীয় হ'ব। সুন্দৰ ক্ৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ বাতৰি ইমানতে সামৰিছো। মই সঞ্চয়তাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো। ধন্যবাদ।